Hey guys, welcome and welcome back to my YouTube channel. মই মনমি আৰু আমাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই ঘৰতে খুব সহজতে কেনেদৰে কালাকান তৈয়াৰ কৰিব পাৰি তাৰে এটা ৰেচিপি লৈ আহিছো। আশা কৰিছো আপোনালোকে ৰেচিপি ভিডিওটো শেষৰলৈকে চাব আৰু ভিডিওটো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব। এতিয়া দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো বলক। তাৰ কাৰণে প্ৰথমতে মই এখন কেৰাহী পাতি লৈছো আৰু তাত এয়া আধা লিটাৰ গাখীৰ দি দিছো। এতিয়া গাখীৰখিনি দুবাৰমান লৰাই লৈ ইখিনি উতলিবৰ বাবে ৰাখি দিম। এয়া আনপিনে মই এয়া 250 গ্ৰাম মান পনীৰ লৈ লৈছো। এতিয়া ভিডিঅ'ত দেখুওৱা ধৰণে পনীৰখিনি চামুচখনেৰে গুৰি গুৰি কৰি ল'ম। আপোনালোকে ইচ্ছা কৰিলে হাতেৰেও কৰি ল'ব পাৰে। এয়া ময়ো কৰি লৈছো গোটেইখিনি। এয়া মোৰ এইখিনি কৰি লোৱা প্ৰায় হৈয়ে গ'ল। আনপিনে আমাৰ গাখীৰখিনিও উতলি আহিছে। এতিয়া এইখিনি লৰাই আছো, নহলে তলৰ পৰা লাগি যাব পাৰে। এয়া দেখিছেনে গাখীৰখিনি উতলি উতলি পৰিমাণত প্ৰায় আধামান হৈ গৈছে আৰু অলপ সময় আমি এইখিনি উতলাই থাকিব লাগিব। এয়া অলপ সময় পিছত দেখুৱাই দিছো। তাৰ পাছত মই ইয়াত এচামুচ চেনি দি লৈছো। আপোনালোকে ইচ্ছা কৰিলে চেনিৰ সলনি সুগাৰ ফ্ৰীও ইউজ কৰিব পাৰে, নাইবা চেনি সুগাৰ ফ্ৰী একো নিদিয়াকৈও বনাব পাৰে। এতিয়া এইখিনি পুনৰ লৰাই আছো অলপ সময়ৰ কাৰণে আৰু অলপ ডাঠ হৈ অহালৈকে। এয়া তাৰ পাছত মই তাত আগতে গুৰি কৰি ৰখা পনীৰখিনি দি দিছো। এতিয়া এইখিনি পুনৰ লৰাই আছো ভালদৰে অলপ ডাঠ হৈ অহালৈকে। এইখিনি সময়ত গেছটো মিডিয়াম ফ্লেমত ৰাখিব লাগে, নহলে তলৰ পৰা লাগি আহিব পাৰে। আনপিনে মই এখন প্লেট লৈ তাত অলপমান ঘি মচি লৈছো। আৰু দেখিছেনে এইখিনিও আগতকৈ ডাঠ হৈ আহিছে। এয়া মোৰ হৈয়ে গ'ল প্ৰায়। ইয়াতকৈ বেছি ডাঠ কৰি পেলালে কালাকানখিনি বেছি টান টান হৈ যাব। এতিয়া মই এইখিনি আগতে ঘি মচি ৰখা প্লেটখনত নমাই লৈছো আৰু চামুচখনেৰে অলপমান সমান কৰি ল'ব চেষ্টা কৰিছো। এতিয়া এইখিনি 2 ঘণ্টামানৰ কাৰণে এই ধৰণে ৰাখি থৈ দিম। এয়া 2 ঘণ্টামানৰ পিছত মই দেখুৱাই দিছো। দেখিছেনে এইখিনি আগতকৈ শুকান হৈ আহিছে। এতিয়া ছুৰীখনেৰে কাটি লৈছো আৰু সাইডখিনি অলপমান সমান কৰি লৈছো। এয়া আৰু মই পৰিবেশনৰ বাবে এখন প্লেটত উলিয়াই লৈছো। এয়া দেখিছেনে ইয়াৰ টেক্সচাৰটো কিমান ধুনীয়া হৈছে। এই ধৰণে কালাকান বনালে দোকানত পোৱা কালাকানৰ নিচিনাই হয় আৰু সোৱাদটো খুব ধুনীয়া হয়। আপোনালোকে এই ধৰণে যদি ট্ৰাই কৰা নাই তেনেহলে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আৰু ভিডিওটো চাই ভাল পালে প্লিজ লাইক, কমেন্ট, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।